সেই জীয়াই থাকোঁতে দিব নোৱাৰিলে ভাৰতৰত্ন, এতিয়া ভাৰতৰত্ন দিব আহিছে। অসমীয়া মানুহ আমাৰ চৰ্দাৰ ভূপেন হাজৰিকাদেৱে তেওঁক এই ভাৰতৰত্ন প্ৰদান কৰিছে। ভাৰতৰত্ন চাল্লা সেই জীয়াই থাকোঁতে 1926 চনৰ পৰা আজিলৈকে 2018 চনলৈকে 19 চনলৈকে দিব নোৱাৰিলে। এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক আহিলে যে সেই ৰাজনৈতিক চক্ৰান্তত পৰি এতিয়া নুমুৱাব আহিছে। অসমীয়া মানুহ এনেকুৱা কোনে দিব নোৱাৰিলে ভাৰতৰত্ন, এতিয়া ভাৰতৰত্ন দিব আহিছে। অসমীয়া মানুহ ইমান অকৰা বুলি ভাবিছে ৰাজনৈতিক চক্ৰান্তৰ প্ৰতি চলি থকা জোৱাৰ নুমাবলৈ সিহঁতি এখন এতিয়া এইবোৰ নদ বিদা কৰিবলৈ আহিছে। চাল্লা তুমি ঠিক কথা কৈছা পাটনা। আমাৰ ভূপেন হাজৰিকাৰ অসমীয়া খিলঞ্জীয়াৰ এটা হিয়াৰ আমঠু। তেওঁক জীয়াই থাকোঁতে যিটো সন্মান পাব লাগিছিল সেইটো সন্মান তেওঁ নাপালে। দুখ লাগে আজি, দুখ লাগে। অসমীয়া মানুহে এনেকুৱা চক্ৰান্ত কৰি অসমীয়া মানুহৰ তেজক সিহঁতে এতিয়া পানী কৰিব খুজিছে। তেজ এতিয়া জাগি উঠিবলৈ দিছে যেন কেবখন যাতে বিধায়কখন যাতে বন্ধ কৰিব লাগে, প্ৰতিবাদসমূহ যাতে বন্ধ কৰিব লাগে, সেইখন বিধেয়ক গৃহীত কৰিব লাগে। আমি সন্মান কৰোঁ ডক্টৰ ভূপেন হাজৰিকাক, আমি সন্মান কৰোঁ অসমীয়া জাতিৰ সংস্কৃতিৰ ধৈৰ্যস্বৰূপ তেখেত জীয়াই থাকোঁতে সেইটো বঁটা পোৱা হ'লে তেওঁ যোগ্য যিহেতু। আৰু ইমান দিনে তেওঁ নোপোৱাৰ কাৰণ কি আছিল? তেওঁতো পোৱাৰ যোগ্যতা আছিল। আজি যে এই 2019 চনৰ এই বিলখন গৃহীত হোৱা সময়তহে চক্ৰান্ত কৰি চৰকাৰে পলিটিক্স, জুবিন দাও কৈ থৈ গৈছে পলিটিক্স নকৰিবা বন্ধু বুলি। চাল্লা দাক আমি সন্মান কৰোঁ, আমি দিলৰ পৰা তাক সন্মান কৰোঁ, আৰু আমি ভাৰতৰত্নকো আমি সন্মান কৰোঁ তেখেতক। আৰু ভাৰতৰত্ন যিহেতু মানে আমাৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সন্মান ভাৰত ৰত্ন। তেওঁ জীয়াই থাকোঁতে যদি আজি 5 বছৰৰ আগত সেইটো বঁটা প্ৰদান কৰা হয়, তেওঁৰ মৃত্যুৰ আগত তেওঁ হাঁহি তেওঁ মৃত্যু বৰণ কৰিব পাৰিলেহেঁতেন। কাৰণ তেওঁ ভাৰতৰ সন্মান, ভাৰতৰ শ্ৰেষ্ঠ সন্মান ভাৰতৰত্ন তেওঁ গ্ৰহণ কৰি মৃত্যু বৰণ কৰিছে। নাই, সেইবোৰ কেন্দ্ৰীয় প্ৰতিবাদবোৰ বন্ধ হওক, যাতে গৃহীত হৈ অসমত বাংলাদেশী আহক, অসমৰ বাংলাদেশী আহি অসমত দপদপনি কোবাই অসমৰ চুকে কোণে থাকক যাতে বাংলাদেশ। আৰু আপোনালোকে নাগৰিকত্ব সংশোধনী বিলখন আপোনালোকে সমৰ্থন নকৰিব, কাৰণ যিহেতু অসমত বাংলাদেশীৰ সংখ্যা ইতিমধ্যে আছেই। সেয়েহে আপোনালোকে সকলোৱে একেলগ হৈ পিনি এই বিলখনৰ প্ৰতিৰোধ কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক আৰু প্ৰতিবাদ কৰক, আৰু বিভিন্ন ধৰণৰ সংগঠনৰ লগত আপোনালোকে সহযোগ কৰক। ইয়াকে কামনা কৰিছোঁ। জয় আই অসম। ওলাই সজাগ জনতা।